welcome to my YouTube channel again. So আজি এটা শৰ্ট ৰাইড আকৌ যাবলৈ ওলাইছোঁ। অলৰেডি মই ওলাই গৈছিলোঁ শৰ্ট ৰাইডটোলৈ। আকৌ গুচি আহিবলৈ কাৰণ কুকুৰটো নিয়া হোৱা নাছিলে, কুকুৰটো ঘৰত গৈছিলোঁ। আকৌ যিটো জেগাত গৈছিলোঁ সেইটো জেগাত কেঞ্চেল হৈ গ'ল। কাৰণ যাবলৈ ওলাইছিলোঁ মানে গৈয়ে আহিলোঁ। দুই চাইডে গছ পোৱা আছিলে, দুই চাইডে গছ থকাৰ কাৰণে চাঙৰ পৰিছে। কোনোবা যদি হাইৱেদি গৈ থাকে তেনেহ'লে অলপ টাইম ৰখি চাঙৰ তলতে গাড়ীখন ৰখাব, গাড়ীখন ৰখাই অলপ ঘূৰিব পৰা ধুনীয়াকৈ নোৱাৰা এতিয়া গছ গছনি নাইকিয়া হৈ যায়। যেতিয়াবা সৰুৱে কাম আৰম্ভ হৈছে তেতিয়াবাতো অসমৰ য'ত কাম আৰম্ভ হৈছে তাত গোটেই গছবোৰ চাৰিওফালৰ পৰা কাটি দিয়ে। সেইটো বহুত ডাঙৰ ক্ষতি আছে, কিন্তু কাৰণ গছ কাটাটো কাটিছে, কিন্তু তাৰ সলনি এজোপা গছ ৰোৱা হোৱা নাই। বেছি দূৰ নাই, অলপ 3-4 কিলোমিটাৰ আছে। এতিয়া যায় জানো? হা এই ফেৰী এতিয়া যায় জানো? ফেৰী এতিয়া টাইম নাই নেকি? মানুহ গৈ আছে যে উঠি আছে। আছে তেতিয়া তই এইফালে দিয়ে যাবি নে ডিব্ৰুগড় হৈ যাবি? লখিমপুৰ উটুৱাই লৈ গ'ল নেকি? নাই যেতিয়া উটুৱাই আনিলে আৰু কি কৰিবি। কেতিয়া বনাইছিলে কেতিয়া? মই ইয়াৰ আগৰ পৰা 6 মাহৰ আগত দিছোঁ। মই দেখা নাই, কিন্তু মই আগতে আহিছোঁ দেখা নাই। বেটেৰীয়ে নাই, বেটেৰী আছে, মেমৰি নাই। মেমৰি কি হয়? মেমৰি অকল 64 GB আছে। ছাগলী কি লাগে? 64 GB একো নাই। না 60 মেমৰি 64 GB হে কিনিছোঁ মই। ব'ল ক'ত আছিলে মানে ইয়াতে তোক সহায় নিলে বুলি কৈছে নহয়, গোটেইবোৰ সহায় নিলে। গোটেই ৰিজৰ্ট এটা বনাইছে এইটো। বনাবলৈ জেগা নাই তেনেকা। এইডোখৰত আৰু এতিয়া বনাবলৈ তেনেকা জেগা নাই। খৰালিহে যাম মানে মাটিয়ে নে খহাই সেই এইডোখৰ আহি পালে, সেইটো ইমানটো আহি পালে আৰু কেইবছৰমানৰ পিছত এই ৰাস্তাটোলৈকে আহি পাই যাব। তাৰপিছত এইখনো যাবগৈ লাহে লাহে। ইয়াতে নাগলে চাহ হ'ব নি? চাহ দিব 3 কাপ লৈ। গজা দিব 3টা। মই তেতিয়ালৈকে এইবাৰ বস্তু কেইটামান লৈ লৈছোঁ। তই চাহটো লৈ ল, মই তেতিয়ালৈকে কিবা এটা লৈ লৈছোঁ। তাইটো কেনেকা পেকেট? এইটো এটা দিব। হ'লে হ'ল
লগৰটো আহিলে যেতিয়া অলপ অকণমান ঘূৰিলোঁ চিন্তা অকণ টাইম স্পেণ্ডটো আড্ডা মাৰি হা চবৰ এইবিলাক আছে খালি চাহ খাব নালাগে কেলে কোনটো এইটো যাওঁগৈ নেকি অঁ লগ পাম আৰু তেনেহ'লে এই গ্ৰুপ ফ্ৰেণ্ডটো লগ পাম যাবিগৈ তেন্তে ভালকৈ হ'ব দে